দ্বাদশ শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল এইচএছ পাঠশালালৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে 2005 চনৰ পৰা মেট্ৰিক পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা বা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক 2005 চনৰ পৰা এজন বিশেষ ব্যক্তিৰ নামত নগদ ধনৰ পুৰস্কাৰ অথবা লেপটপ দি অহা হৈছে। সেই ব্যক্তিগৰাকী কোন তোমালোকে নিশ্চয় জানা, তেখেত হৈছে আনন্দৰাম বৰুৱা। সেই আনন্দৰাম বৰুৱাৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিত দিয়া আছে, যি পাঠটোৰ লেখক হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। এতিয়া আমি প্ৰথমতে চাই লওঁ যে কি কাৰণে আনন্দৰাম বৰুৱাৰ বিষয়ে ইয়াত দিব লগা হ'ল। আনন্দৰাম বৰুৱা অসমৰ এজন বিদগ্ধ পণ্ডিত আছিল আৰু তেখেত সৰুৰে পৰা খুব মেধাৱী আছিল, চোকা আছিল, পঢ়া শুনাত খুব ৰাপ আছিল। আৰু পঢ়া শুনাত খুব ৰাপ থকাৰ কাৰণে, খুব চোকা হোৱাৰ কাৰণে, মেধাৱী হোৱাৰ কাৰণে তেখেতে অসমৰ পৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম ICS অফিচাৰ হৈছিল, অৰ্থাৎ ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে নিযুক্ত হৈছিল। তেখেত প্ৰথম আছিল। আৰু প্ৰথম আছিল মানে তেখেতে তেতিয়া ইংলেণ্ডত কিন্তু গৈ পৰীক্ষা দিব লগা হৈছিল, কাৰণ 1921 চনলৈকে ICS পৰীক্ষাবিলাক, যিবিলাক ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা, সেইবোৰ ইংলেণ্ডত হৈছিল 1921 চনলৈকে। 22 চনৰ পৰাহে ভাৰতবৰ্ষত হ'বলৈ আৰম্ভ হয়। আৰু যিকি নহওক, আনন্দৰাম বৰুৱা তেখেত অসমৰ প্ৰথমগৰাকী ব্যক্তি আছিল, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি আছিল যিয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে নিযুক্ত হৈছিল। তাৰ বাহিৰেও তেখেত ভাৰতবৰ্ষৰ প্ৰথমজন জিলা দণ্ডাধীশ আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এইখিনিতে আৰু মই এটা কথা কৈ থওঁ যে প্ৰথম ভাৰতীয় বিষয়া কোন আছিল, প্ৰশাসনিক সেৱা বিষয়া? তেখেত হৈছে আমাৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক সত্যেন্দ্ৰনাথ ঠাকুৰ। কাৰণ 1855 চনৰ পৰাহে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাবোৰ হ'বলৈ আৰম্ভ কৰিছিল। মই কৈছোঁ যে সেইবোৰ 1921 চনলৈকে ইংলেণ্ডত হৈছিল। এতিয়া প্ৰথমজন হ'ল সত্যেন্দ্ৰনাথ ঠাকুৰ আৰু পঞ্চমজন ভাৰতবৰ্ষৰ আনন্দৰাম বৰুৱা, প্ৰথম অসমীয়া, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ব্যক্তি তেখেত আছিল। বাৰু যিকি নহওক, তেখেতৰ বিষয়ে সেইজন গুণীজ্ঞানী ব্যক্তিৰ বিষয়ে তোমালোকৰ এই পাঠটোত বিশদভাৱে দিয়া আছে। আৰু এটা সহজ পাঠ, কাৰণ পঢ়িলেই বুজি পায়, গতিকে মই তোমালোকক যিমান পাৰোঁ চমুকৈ আনন্দৰাম বৰুৱাৰ বিষয়ে 2-এটা পইণ্ট কৈ যাম। যে আনন্দৰাম বৰুৱা আছিল প্ৰকৃত জ্ঞানী, এজন অসাধাৰণ পণ্ডিত আছিল আৰু অসাধাৰণ কৰ্মী আছিল। তেখেত আমাৰ নিচিনাকৈ, আমাৰ বহুতৰ নিচিনাকৈ গুৱাহাটীৰ ৰজাদৌৰত জন্ম হৈছিল, এখন সৰু গাঁৱত জন্ম হৈছিল। কিন্তু তেখেতৰ পঢ়া শুনাৰ প্ৰতি খুব মন আছিল, ধাউতি আছিল আৰু তেখেত একাগ্ৰ আছিল। যিটো কাম কৰে ভালকৈ কৰিছিল, সঠিকভাৱে কৰিছিল, নিৰ্ভীককৈ কৰিছিল। তেখেতে গাঁৱত ভাওনাত ভাও দিওঁতে যিমান সুন্দৰকৈ পৰিৱেশন কৰিছিল বা যিমান মন প্ৰতি সেই কামটোত লাগিছিল, পঢ়া শুনাটো বা জীৱনৰ অন্য কামতো তেখেতে খুব সুনিপুণভাৱে কাম কৰিবলৈ চেষ্টা কৰিছিল। সেয়া আছিল তেখেত এজন অসাধাৰণ কৰ্মী আৰু অসাধাৰণ সাধনাকাৰী, অৰ্থাৎ তেখেতে অসাধাৰণভাৱে সাধনা কৰিব পাৰিছিল, কৰ্মৰ সাধনা কৰিব পাৰিছিল বা জ্ঞানৰ সাধনা কৰিব পাৰিছিল। তেখেতে যথেষ্ট পঢ়া শুনা কৰিছিল। আনন্দৰাম বৰুৱাদেৱ এজন চোকা ব্যক্তি আছিল, মেধাৱী ব্যক্তি আছিল। তেখেতে বিলাতত গৈ পঢ়া শুনা কৰিছিল, তেখেতে প্ৰশাসনিক সেৱাৰ বিষয়া হৈছিল। তথাপি কিন্তু তেখেতে নিজৰ পিতৃ মাতৃ, জ্যেষ্ঠসকল, নিজৰ বন্ধু বান্ধৱীসকল বা তেখেতৰ শিক্ষাগুৰুসকল বা দেশৰ প্ৰতি বা জনসাধাৰণৰ প্ৰতি বা সমাজৰ প্ৰতি কিন্তু তেখেতৰ শ্ৰদ্ধা আছিল অপৰিসীম। তেখেতে কেতিয়াও নিজৰ পিতৃ মাতৃক পাহৰি যোৱা নাছিল। তেখেতৰ পিতৃৰ নাম আছিল গগৰাম আৰু মাতৃৰ নাম আছিল দুৰ্লাভেশ্বৰী। তেখেতলোকৰ নাম য'তে সুবিধা পাইছে লৈছে। তেখেতৰ দুগৰাকী ককায়েক আছিল, পৰশুৰাম আৰু জানকীৰাম, তেওঁলোকৰ নামো য'তে সুবিধা পাই লৈছিল। অৰ্থাৎ তেখেতলোকৰ প্ৰতি তেখেতৰ অগাধ শ্ৰদ্ধা ভক্তি আছিল। তাৰ বাহিৰেও তেখেতৰ নিজৰ দেশৰ প্ৰতি, অৰ্থাৎ নিজৰ অসমখনৰ প্ৰতি গভীৰ ভক্তিভাৱ আছিল। তেখেতে য'তেই সম্ভৱ ততেই অসমৰ নামটো উলিয়াবলৈ চেষ্টা কৰিছিল বা অসমৰ নামটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। আনন্দৰাম বৰুৱাদেৱে অসমীয়াত একো গ্ৰন্থ ৰচনা কৰা নাছিল আৰু সেয়েহে বহুতে তেখেতক দোষাৰোপ কৰে। কিন্তু আমি এটা কথা মন কৰিব লাগিব যে তেখেত এজন আছিল সংস্কৃত বিষয়ৰ বিদগ্ধ পণ্ডিত, তেখেত এজন আছিল উকিল,
তেখেত এজন আছিল প্ৰশাসনিক বিষয়া। প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত অৱস্থাত থাকিও তেখেত এজন উকিল হৈও কিন্তু তেখেতে সংস্কৃতলৈ যথেষ্ট অৱদান আগবঢ়াইছিল। তেখেতে সংস্কৃতৰ কেইবাখনো কিতাপ ৰচনা কৰিছিল আৰু তেখেতে ইংৰাজী ভাষাতো কেইবাখনো পুথি ৰচনা কৰিছিল। তেখেতে ইংৰাজী ভাষাৰ পুথি ৰচনাৰ কাৰণে যিবোৰ পশ্চিমীয়া দেশ আছিল, যিবোৰ মানুহে পশ্চিমীয়া দেশৰ মানুহে ভাৰতবৰ্ষক জনা নাছিল, পৰাধীন ভাৰতখনৰ মানুহৰ বিষয়ে জনা নাছিল, কলা সংস্কৃতিৰ বিষয়ে জনা নাছিল, ঐতিহ্যৰ বিষয়ে জনা নাছিল, আনন্দৰাম বৰুৱাৰ যোগেদি সেই দেশবোৰৰ মানুহে জানিবলৈ সক্ষম হৈছিল। আৰু সেই আনন্দৰাম বৰুৱাই আছিল বাটকটীয়া, যে তেখেতে বাটটো দেখুৱাই দিছিল যে প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজত কেনেকৈ ঐক্য সাধন কৰিব পাৰি। মই আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইতিমধ্যে কৈছোঁৱেই যে আনন্দৰাম বৰুৱা আছিল একাগ্ৰ মনৰ। তেখেতে যিটো কামত লাগিছিল মন পুতি লাগিছিল, পঢ়া শুনা কৰিছিল, যথেষ্ট পঢ়া শুনা কৰিছিল, মন দি লাগিছিল, গাঁৱত ভাওনাত ভাও দিছিল, মন দি ভাও দিছিল। আৰু সেই তাৰ এটা উদাহৰণ তোমালোকৰ পাঠ্যপুথিত দিয়া আছে যে সৰুকালতে অৰ্থাৎ ল'ৰালি কালতে তেখেতে অমৰকোষখন কণ্ঠস্থ কৰিছিল, সম্পূৰ্ণ অমৰকোষখন মুখস্থ কৰিছিল। তাত তোমালোকে মোক সুধিবা যে অমৰকোষনো কি? তোমালোকে জানা যে আমাৰ ৰজা বিক্ৰমাদিত্য আছিল, তোমালোকে বিক্ৰমাদিত্যৰ নাম শুনিছা, যে বিক্ৰমাদিত্যৰ ৰাজসভাত 9জন বিশেষ ব্যক্তি আছিল, যিসকল ব্যক্তি বিভিন্ন দিশত পাৰ্গত আছিল, যাক আমি নৱৰত্ন বুলি কওঁ। সেই নৱৰত্নৰে কালিদাসকে ধৰি আছিল, সেই নৱৰত্নৰে এজন আছিল অমৰ সিংহ। আৰু সেই অমৰ সিংহই এখন পুথি ৰচনা কৰিছিল যিখনৰ নাম হ'ল অমৰকোষ। সেই অমৰকোষখনৰ কিন্তু প্ৰকৃত নামটো বেলেগ। সংস্কৃতত তেখেতে ৰচনা কৰিছিল, প্ৰকৃত নামটো হৈছে নাম লিংগানু শাসনম। তোমালোকৰ পাঠ্যপুথিত এটা পেৰেগ্ৰাফ আছে, এটা গুৰুত্বপূৰ্ণ পেৰেগ্ৰাফ আছে, তাত উল্লেখ আছে যে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। অৰ্থাৎ আমি কৰ্ম কৰিব লাগিব আৰু যিকোনো আমি যিটো কামত লাগোঁ সেই কৰ্মটো আমি ভালকৈ কৰিব লাগিব। আৰু যদি আমি কৰ্ম ভালকৈ নকৰোঁ বা আমি যদি নিজকে কৰ্মত ব্যস্ত নাৰাখোঁ তেতিয়াহ'লে আমাৰ সেইটো মৃত্যুৰ নিচিনা বুলি কৈছে। আৰু আনন্দৰাম বৰুৱাৰ মূল মন্ত্ৰ আছিল, জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম। তেখেতে অহৰহ কৰ্মত লাগি আছিল। মই আগতে কৈছোঁৱেই যে তেখেত প্ৰশাসনিক বিষয়া আছিল আৰু তেখেতৰ এটা চমু জীৱন। তেখেতে বৰ বেছি বয়স জীয়াই থকা নাছিল। আৰু 1850 চনত তেখেতৰ জন্ম, 1889 চনত তেখেতৰ মৃত্যু, অৰ্থাৎ 39 বছৰহে তেখেত জীয়াই আছিল। কিন্তু সেই 39 বছৰ বয়সতে, সেই কম বয়সতে তেখেতে যি সংস্কৃতৰ বৃহৎ বৃহৎ গ্ৰন্থ ৰচনা কৰিছিল বা ইংৰাজীত যি বৃহৎ গ্ৰন্থ ৰচনা কৰিছিল, তাৰ যোগেদি তেখেতে কিন্তু গোটেই পৃথিৱীত নিজৰ নাম এটা ৰাখি থৈ গ'ল। ইয়াৰ উপৰিও তেখেতে যিটো সময়ত অসমৰ পৰা বিলেতত পঢ়িবলৈ গৈছিল, সেইটো সময়ত কোনো অসমীয়া সাহস কৰিব পৰা নাছিল আৰু তেখেতে বাটকটীয়া হিচাপে আদৰ্শ দেখুৱাই গৈছিল। তেখেতে অসমীয়াক এইটো ৰাস্তা দেখুৱাই গৈছিল যে আমি জ্ঞানৰ সাধনা কৰিবলৈ হ'লে আমি যাবই লাগিব বা আমি উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ আমি আগবাঢ়ি যাবই লাগিব। তেখেতে তেতিয়াই দেখুৱাই থৈ গৈছে যেতিয়া মানুহে যাবলৈ খুব ভয় কৰিছিল।